নমস্কাৰ, মই বিপিন চৌদাং। কৰোনা ভাইৰাছে সমগ্ৰ মানৱ জাতিলৈ মৃত্যুৰ বিভীষিকা কঢ়িয়াই আনিছে আৰু এনে সময়ত আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে মানুহ বচাবৰ কাৰণে 21টা দিন লকডাউনৰ ঘোষণা কৰিছে। সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আমি এইকেইদিন ঘৰতে আছোঁ আৰু বাকী থকা দিনকেইটাও ঘৰতে কটাম বুলি সিদ্ধান্ত লৈছোঁ। আশা কৰিছোঁ আপোনালোকে নিজে বাচি থাকিবৰ কাৰণে, আনকো বচাবৰ কাৰণে আপোনালোকেও এইকেইদিন ঘৰতে থাকক, সজাগ হৈ থাকক, সজাগতা সৃষ্টি কৰক। এফাকি গীত লিখিছিলোঁ, অকণমান গাই দিব বিচাৰিছোঁ। হল 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 বন্ধু কল্কি যুগৰ ঘোষণা, মানৱ জাতিৰ ধ্বংসকাৰী ওলাল কবিত কৰোনা। হল 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 বন্ধু কল্কি যুগৰ ঘোষণা, মানৱ জাতিৰ ধ্বংসকাৰী ওলাল কবিত কৰোনা। ঘৰত থাকিলে বাচিবি, ওলাই গলেই মৰিবি। ঘৰত থাকিলে বাচিবি, ওলাই গলে মৰিবি। রাস্তা ঘাটে রই আছে মৃত্যু দূত করোনা, মৃত্যু দূত করোনা।